নমস্কাৰ আসামিজ কনচেপ্টৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰিসেন্টলি ভাৰত চৰকাৰে 3খনকৈ ফাৰ্মাৰ্স বিল সংসদত পাছ কৰিছে আৰু এই বিল কিখন লৈ গোটেই ভাৰতবৰ্ষত যথেষ্ট পৰিমাণে চৰ্চা চলি আছে। ফাৰ্মাৰ্স সকলৰ বাবে বিল কিখন আনিছিল যদিও চৰকাৰে বৰ্তমান দেখা গৈছে বহু ঠাই ফাৰ্মাৰ্স সকলে এই বিল কিখনৰ বিৰোধিতা কৰিছে। গতিকে ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰো হক এই বিশেষ কথা কেইটা মানে বিল কিখনত আছে কি আৰু ফাৰ্মাৰ্স সকলে কিয় বিৰোধিতা কৰিছে বিল কিখন আৰু এগ্ৰিকালচাৰেল সেক্টৰটো প্ৰাইভেটাইজেশ্যন হোৱাৰ চান্সেছ আছে নেকি। তো একচুৱেলি আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে বিল কিখনৰ নাম মই পঢ়ি দিছোঁ। একচুৱেলি প্ৰথমখন বিল হৈছে দ্য ফাৰ্মাৰ্স প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ বিল 2020। ছেকেণ্ড বিলখন হৈছে দ্য ফাৰ্মাৰ্স এগ্ৰিমেণ্ট অন প্ৰাইচ এচুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ বিল 2020 আৰু 3 নম্বৰ বিলখন আছে দ্য এচেঞ্চিয়েল কমোডিটিজ বিল 2020। নামবিলাক কিবা ধৰণে আজীৱ টাইপ লাগিলে হয়তো আমি সেইকাৰণে কি কৰোঁ নামবিলাক শুনিয়ে মানে আমি একচুৱেলি এই কৃষি ক্ষেত্ৰৰ লগত ৰিলেটেড কৃষকসকলৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ কথাবিলাক আমি সদায় চিধা ইগন'ৰ মাৰি দিওঁ কাৰণ এইবিলাক এণ্টাৰটেইনিং নহয় জানো। চ' আমি চিধা ইগন'ৰ মাৰি দিওঁ কিন্তু তথাপিও আপোনালোকে প্লিজ চেষ্টা কৰি অলপ ধৈৰ্য ধৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। কি হৈ আছিলে ফাৰ্মাৰ্ছসকলে নিজৰ শস্যবিলাক বিক্ৰী কৰিব পাৰিছিলে কিছুমান মণ্ডিত। প্ৰতিখন ষ্টেটত মণ্ডি আছিলে। এতিয়া ভাৰতবৰ্ষত অলমষ্ট 7,000তকৈ বেছি মণ্ডি আছে আৰু সেই মণ্ডিবিলাক গোটেইখিনি ষ্টেট গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে। ঠিক আছে, মণ্ডিবিলাকক কোৱা হয় এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেটিং কমিটি বুলি কোৱা হয় বা APMC বুলিও কোৱা হয়। আৰু এই গোটেইখিনি কি হয় কোনে কণ্ট্ৰল কৰিছিলে ষ্টেট গভৰ্ণমেণ্টে। আৰু এই মণ্ডিবিলাকত কিছুমান মিডলমেন থাকিব। তো একচুৱেলি কি হয় মানে যিবিলাক খেতিয়ক হয় তেওঁলোকে ট্ৰাকে নিজৰ শস্যবিলাক আনে আৰু এই মণ্ডিবিলাকত আনি পেলানি বিক্ৰী কৰে। তেওঁলোকে ডাইৰেক্ট কাষ্টমাৰক বিক্ৰী নকৰে, তেওঁলোকে মিডলমেন থাকিব আৰু মিডলমেনবিলাক কি হ'ব গভৰ্ণমেণ্টৰ পৰা লাইচেঞ্চ থাকে তেওঁলোকক গভৰ্ণমেণ্টে লাইচেঞ্চ দিয়ে সেই মণ্ডিবিলাক চলাবলৈ। চ' কৃষকসকলে আহি এই মণ্ডিবিলাকত মিডলমেনবিলাকক নিজৰ সামগ্ৰীবিলাক বিক্ৰী কৰি থৈ গুচি যায়। ঠিক আছে, তাৰপিছত কি কৰে সেই মিডলমেনবিলাকে সেই সামগ্ৰীবিলাক শস্যবিলাক বিভিন্ন ট্ৰেডাৰ্ছ হওক বা কাষ্টমাৰৰ ওচৰত পোৱাইগৈ বস্তুবিলাক। ঠিক আছে, এতিয়া কি হ'ল মানে চৰকাৰ মতে এইটো যিটো মিডলমেনৰ কনচেপ্টটো ন এইটো সম্পূৰ্ণৰূপে আঁতৰোৱা কথা কৈ আছে। মানে কি কৰিব পাৰিব এতিয়া নতুন বিলখনৰ যিটো চেঞ্জেছ আহিছে সেইটোৰ মতে চৰকাৰে এইটো কৈছে যে কৃষকসকলে মিডলমেনক বস্তু নিবিকাকৈ ডাইৰেক্ট প্ৰাইভেট কোম্পানীক ডাইৰেক্ট নিজৰ শস্য বিক্ৰী কৰিব পাৰিব। ঠিক আছে, তো আগতে যদি আমি এক প্ৰকাৰে চাবলৈ গ'লে চৰকাৰে এইটো মানে যুক্তি দিছে যে যদি মানে আগতে মিডলমেনক 100 টকা দিব লগা হৈছিলে 100 টকা পাইছিলে মিডলমেনৰ পৰা, তো এতিয়া প্ৰাইভেট কোম্পানীৰ পৰা কৃষকসকলে মানে ডাইৰেক্ট বেছিকৈ পইচা পোৱা চান্স আছে, মানে 120 টকাত সামগ্ৰীটো বিকিব পাৰিব নহয় জানো। চ' সেইটো কৈছে। তো সেইটো কাৰণে মানে কি কৈছে প্ৰাইভেট কোম্পানীবিলাকৰ মানে ওচৰত বস্তু বিকাৰ কাৰণে কৃষকসকলৰ লাভ হ'ব, কিবা এটা লাভ হ'ব আৰু যিটো লাভ মানে APMC যিবিলাক মণ্ডি আছে সেইবিলাকতকৈ যথেষ্ট ভাল হ'ব বুলি কৈছে। তো এক প্ৰকাৰে চাবলৈ গ'লে ঠিকেইতো আছে। তো তাৰ কাৰণে কৃষকসকলে প্ৰটেষ্টটো কিয় কৰিছে, ইয়াত অবজেকশ্যন কি কৰিব লগা আছে। চ' কৃষকসকলে এই কথাষাৰ অনুভৱ কৰিব পাৰিছে যে কি হ'ব যেতিয়া APMC মণ্ডিত যেতিয়া বস্তু যেতিয়া কৃষকসকলে বিকা বন্ধ কৰিব, যেতিয়া প্ৰাইভেট কোম্পানীবিলাকক যেতিয়া বস্তু নিজৰ সামগ্ৰী বিকিবলৈ ষ্টাৰ্ট কৰি দিব, তো তেতিয়া মানে কি হ'ব কৃষকসকলে শংকা কৰিছে যে মনোপলি চিষ্টেমটো বাঢ়িব। একচুৱেলি এইটো কথা আমি ইজিলি বুজোৱা হওক মনোপলি চিষ্টেম কেনেকৈ বাঢ়িব। মানে হৈছে কি আগতে APMC মাৰ্কেট আছিলে, ঠিক আছে, চৰকাৰী মণ্ডিবিলাকত আছিলে, নিৰ্ধাৰিত তেওঁলোকে কিবা এটা প্ৰাইচ পাইছিলে। কিন্তু যেতিয়া প্ৰাইভেট কোম্পানীক তেওঁলোকে বিকিবলৈ ষ্টাৰ্ট কৰি দিব তেওঁলোকৰ চিন্তা এইটো আছিলে যে APMC যিবিলাক মণ্ডি সেইবিলাক মানে নাইকিয়া হৈ যাব। অবভিয়াছলি যেতিয়া মানে প্ৰাইভেট কোম্পানীৰ লগত ডাইৰেক্ট ডিল হ'ব, যেতিয়া কিনা বেচা হ'ব তেতিয়াতো চৰকাৰী মণ্ডিবিলাকৰ কোনো কাম নাথাকিব, এইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। আৰু তেতিয়া কি হ'ব ষ্টাৰ্টিঙত প্ৰাইভেট কোম্পানীবিলাকে আৰম্ভণিতে নিশ্চয় ফাৰ্মাৰ্ছবিলাকক বেছি প্ৰাইচ দিব। ঠিক আছে, পিছত কিন্তু কি কৰিব লাহে লাহে কি কৰিব পাৰে তেওঁলোকে আৰম্ভণিতে কি কৰিছিলে APMC মণ্ডিৰ পৰা 100 টকা পাইছিলে, কিন্তু মানে প্ৰাইভেট কোম্পানীবিলাকে তেওঁলোকক 120 টকা দিলে। কিন্তু যেতিয়া মানে APMC যিবিলাক মণ্ডি থাকিব সেইবিলাক যেতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব, ঠিক আছে, তেতিয়া অনলি প্ৰাইভেট কোম্পানীজবিলাকৰ বিকা বাহিৰে তেতিয়া ফাৰ্মাৰ্ছবিলাকৰ একো অপশ্যন নাথাকিব। তেতিয়া প্ৰাইভেট কোম্পানীবিলাকে প্ৰাইচ নেগচিয়েশ্যন কৰিবলৈ ইজি হ'ব। ঠিক আছে, এতিয়া ফাৰ্মাৰ্ছবিলাকৰ লগত প্ৰাইচ নেগচিয়েশ্যন কৰিব যে আমি ইমানটো পইচাই দিম, সাপোজ আমি 80 টকাহে দিম, তাৰ তলত মানে তোমালোকে যদি দিব পাৰা
80 টকাত তেতিয়া দিয়া, নহ'লে আমি নিকিনো, তেতিয়া বেলেগ ফাৰ্মাৰ্ছৰ লগত কণ্টেক্ট কৰিব। তো মানে একচুৱেলি হ'ব কি তেতিয়া নেগ'চিয়েশ্যন, প্ৰাইচ নেগ'চিয়েশ্যনৰ কথাটো মানে বহুত বেছি আহি যাব। তো আগতো মানে কি কৰিছিলে, ইয়াত মানে ইয়াত এটা বস্তু আহে MSPৰ কথা এটা আহে, যিটো কাৰণে কৃষকসকলে বহুত বছৰ ধৰি বহুত আগৰ পৰা চৰকাৰৰ ওচৰত দাবী কৰি আহিছে। বহুত কৃষকে ছুইচাইডো কৰিলে এইটো ক্ষেত্ৰক লৈ। MSP অৰ্থাৎ মিনিমাম ছাপৰ্ট প্ৰাইচ কৃষকসকলে বহুত বছৰৰ পৰা আগৰ পৰা ডিমাণ্ড কৰি আহিছে। তেওঁলোকে প্ৰতিটো শস্যত একচুৱেলি কিবা এটা হ'লেও মিনিমাম ছাপৰ্ট প্ৰাইচ এটা গভৰ্ণমেণ্টে নিৰ্ধাৰিত কৰি দিয়ক, যাতে সেই প্ৰাইচটো এটলিষ্ট পায়, মানে যেনেকুৱা যি পৰিস্থিতি হওক তেওঁলোকে এটলিষ্ট সিমানটো প্ৰাইচ পায়, মানে মিনিমাম ছাপৰ্ট প্ৰাইচটো, যাতে তেওঁলোকৰ লছ নহয়। আৰু নহ'লে কি তেওঁলোকে বহুত সামগ্ৰী মানে বহুত কম দামতো বিক্ৰী কৰি দিব লগা হয়, তেওঁলোকৰ যথেষ্ট বেছি লছ হয়। তো সেইকাৰণে মানে ৰিচেণ্টলি কিমান বেছি ফাৰ্মাৰ্ছৰ ছুইচাইড কেছ আমি ইতিমধ্যে পাই আহিছোঁ। তো এতিয়া হৈ আছিলে কি প্ৰাইভেট কোম্পানীবিলাকৰ পৰা যেতিয়া বস্তুবিলাক কিনিব, তো একচুৱেলি কি হৈ যাব, এতিয়া মই এটা সৰু এক্সাম্পল দিছোঁ। এতিয়া বহুত প্ৰাইভেট কোম্পানীবিলাকে নিজৰ গ্ৰ'চাৰী মাৰ্কেট ষ্টাৰ্ট কৰিছে, ঠিক আছে। তো তেওঁলোকে ষ্টাৰ্টিঙত কি কৰিব, পইচা বেছিকৈ ইনভেষ্ট কৰিব, ৰাইট। কিন্তু পিছত কি সেই বস্তুটো সদায় ষ্টেবল হৈ নাথাকে। এতিয়া মই যদি এক্সাম্পল দিওঁ, জিঅ'য়ে এতিয়া কি কৰিছে, নতুন গ্ৰ'চাৰী মাৰ্কেট লঞ্চ কৰিছে, জিঅ' মাৰ্ট বুলি। আপোনালোকে নেটত চাৰ্চ কৰিলে পাব। জিঅ' মাৰ্টত বিভিন্ন আপোনালোকে বস্তু পাব, সামগ্ৰী পাব, কম দামত প্ৰাইচ পাব, ঠিক আছে। তো তেওঁলোকে ফাৰ্মাৰ্ছবিলাকৰ পৰা ছাপ'জ বেছি দাম দি বস্তুবিলাক কিনিছে, আৰু আমাক মানে এটা ৰিজনেবল প্ৰাইচত দিছে, আমি কিনিবলৈ পাইছোঁ, সস্তাত পাইছোঁ। কিন্তু কি হ'ল, ষ্টাৰ্টিঙত সেইটো দিছে, কিন্তু সেইটো সদায় একেই হৈ নাথাকে। কথাটো বুজিবলৈ চেষ্টা কৰিব অলপ। এতিয়া যেতিয়া জিঅ' নতুন যেতিয়া মাৰ্কেটত আহিছিলে, তেতিয়া ইণ্টাৰনেট সম্পূৰ্ণ ফ্ৰী আছিলে, ঠিক আছে। কিন্তু সেইটো সদায়তো হৈ থকা নাই, এবছৰো নচলিলে নেকি। তাৰপিছত কেইদিনমানৰ পিছত কি কৰিলে, জিঅ'য়ে 4 GB পাৰ ডে কৰি দিলে ডাটা ফ্ৰী, তাৰপিছত 1 GB কৰি দিলে, তাৰপিছত কৰিলে ঠিক আছে এতিয়া বহুত ফ্ৰী ইউজ কৰিলা তোমালোকে, এতিয়া আমাক পইচা দিয়া। অ'কে, আমি পইচা দিলোঁ। এতিয়া ডাটা আগতে যিমান পাইছোঁ তেতিয়া কম দামত পাবলৈ ধৰিলোঁ। কিন্তু লাহে লাহে প্ৰথমে 399 1.5 GB পাৰ ডে, 84 days ভেলিডিটি দিছিলে, এতিয়া 50 days মান হৈ গ'ল আৰু, ঠিক আছে। তো মানে কি হৈ আছে, বস্তুটো কমি আহি আছে। আপোনালোকে লক্ষ্য কৰিব বস্তুটো কি হৈ আছে, কমি আহি আছে, বাঢ়ি অহা নাই। তো একচুৱেলি ফাৰ্মাৰ্ছসকলৰ লগতো সেইটো হ'বলৈ গৈ আছে, যে প্ৰাইভেট কোম্পানীজবিলাকে ষ্টাৰ্টিঙত তেওঁলোকৰ পৰা বস্তু কিনিব, প্ৰাইচ নেগ'চিয়েট ইমান বেছি নকৰে, তেওঁলোকক বেছি দাম দিয়ে কিনিব অবভিয়াছলি। পিছত কিন্তু যেতিয়া APMC মাৰ্কেট নথকা হৈ যাব, তেতিয়া প্ৰাইভেট কোম্পানীবিলাকৰ মনোপলি আৰম্ভ হৈ যাব। তেওঁলোকে ফাৰ্মাৰ্ছবিলাকক এতিয়া ইমানটোৱে ডিমাণ্ড কৰিব যে আমি ইমানটো প্ৰাইচে দিম, আপোনালোকে বিকিলে বিকিব, নিবিকিলে নাই। আৰু ফাৰ্মাৰ্ছবিলাকৰ ওচৰততো অপশ্যন নাথাকিব, তেওঁলোকৰ ওচৰত শস্য উভৈনদী হৈ থাকিব, তেওঁলোকৰ ওচৰত বিকাৰ বাহিৰে একো অপশ্যন নাথাকিব। আৰু ছিজনেল হয় ন, চব্জিবিলাকতো বহুত দিনলৈকে ৰাখি থৈ দিলে মানে ভাল হৈ থাকে, তেনেকুৱাও নহয়। গতিকে তেওঁলোকে বাধ্য হ'ব কম প্ৰাইচত বিকিবলৈ, যাৰ কাৰণে মানে তেওঁলোকৰ যথেষ্ট বেছি পৰিমাণে লছ হোৱা বহুত চান্সেছ আছে, ঠিক আছে। তো সেইটো এটা প্ৰব্লেম হৈ আছে। আৰু 2 নম্বৰ কথা হৈছে কি, নতুন বিলখনত কি কোৱা হৈছে যে মানে ইণ্টাৰষ্টেট বুলি নহয়, এজন ফাৰ্মাৰে মানে কি কৰিব পাৰিব, তেতিয়া নতুন বিলখনৰ মতে এইটো কৈছে যে ভাৰতৰ যিকোনো কোণাত তেওঁলোকে জিঅ'গ্ৰাফিকেলি যিকোনো এটা মানে লোকেশ্যনত তেওঁলোকৰ নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব। তো তেওঁলোকে এইটো নতুন নিয়ম বনাইছোঁ বুলি কৈছে, আৰু বিভিন্ন ধৰণে প্ৰমোটো কৰি আছে। আমি দেখিব পাইছোঁ বিভিন্ন ধৰণে প্ৰমোশ্যন কৰি আছে, তেওঁলোকে চব জেগাত নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব। কিন্তু এটা কথা, এই বস্তুটো একো নতুন নহয়। যিবিলাক মানে ফাৰ্মাৰ্ছ আছিলে তেওঁলোকৰ আগতো এনেকুৱা কোনো ধৰণৰ মানে লিমিটেশ্যন নাছিলে যে তেওঁলোকে নিজৰ ষ্টেটতে কিবা এটা সামগ্ৰী বিক্ৰী কৰিব পাৰিব। তেওঁলোকে নিজৰ ষ্টেটত প্ৰফিট পোৱা নাই, বাহিৰৰ ষ্টেটত বেছি প্ৰফিট পাইছে। আগতো কৃষকসকলে এতিয়াও বৰ্তমান কি কৰিছে, নিজৰ সামগ্ৰী বিভিন্ন বেলেগ ষ্টেটত বিক্ৰী কৰিছে। তাৰ কাৰণে একো আগতে মানে লিমিটেশ্যন নাছিলে, একো মানে বেলেগ নিয়ম নাছিলে। কিন্তু এতিয়া সেই থকা নিয়মটোকে আকৌ নিয়ম আনিছে চৰকাৰে। কিন্তু মানে কি হৈ আছিলে, যেতিয়া মানে কৃষক এজনে নিজৰ সামগ্ৰী এখন ষ্টেটৰ পৰা বেলেগ এখন ষ্টেটলৈ বিক্ৰী কৰিবলৈ নিব, তেওঁৰ কি হ'ব, সেই সামগ্ৰীখিনি কঢ়িয়াই নিওঁতে এটা খৰচ হ'ব, ট্ৰান্সপৰ্টেশ্যন খৰচ থাকিব। আকৌ বেলেগ ষ্টেটত নি পেলানি ৰাখি পেলানি তাত আকৌ ষ্ট'ৰেজ ৰখা, সেইবিলাকো এটা খৰচ থাকিব। তো ফাৰ্মাৰ্ছসকলে কি কৰিছিলে, আশা কৰিছিলে যে নতুন যদি বিল ওলায়, তেওঁলোকে এইটো সংশোধন বিচাৰিছিলে যে তেওঁলোকক চৰকাৰে কিবা এটা হেল্প কৰক, যাতে সেই বস্তুখিনি ট্ৰান্সপৰ্টেশ্যনেই হওক বা ষ্ট'ৰেজৰ ক্ষেত্ৰত চৰকাৰে কিবা এটা হেল্প কৰক, ঠিক আছে। কিন্তু মানে কি হ'ল, কোনো ধৰণৰ সেই হেল্পৰ কথা কোৱা নাই। ইনফেক্ট আগতে যিটো নিয়ম আছিলে সেই নিয়মটোকে মানে আকৌ চৰকাৰে কৈছে যে এইটো নিয়ম আমি নতুনকৈ বনাইছোঁ। তো এইটো কেনেকৈ কথা হৈ গ'ল, মানে ফুলনি মানে বাগিচা মানে ফুলনি টাইপ কথা হৈ গ'ল। একজেক্টলি সেইটোৱে হৈছে। ছেকেণ্ড যিখন বিলখনক
ছেকেণ্ড বিলখনত কোৱা হৈছে যে ফাৰ্মাৰ্ছসকলে প্ৰাইভেট কোম্পানীবিলাকৰ লগত কণ্ট্ৰেক্ট চাইনিং কৰি পেলানি তেওঁলোকে নিজৰ ফচল বিক্ৰী কৰিব পাৰিব, ক্ৰপ প্ৰডাকশ্যন কৰি পাছত ফচল বিক্ৰী কৰিব পাৰিব। চ' এইটো কণ্ট্ৰেক্ট ফাৰ্মিং বুলিও কোৱা হৈছে এই বিলখনত। মানে কোনোবাই চাউল খেতি কৰিছে বা ঘেঁহু ৰুইছে, ঠিক আছে, ইয়াৰ পৰা 6 মাহৰ পিছত মানে সেই খেতিটো মানে সম্পূৰ্ণ হ'ব, সেইখিনি মানে খেতি কমপ্লিট হ'ব, তাৰপিছত কাটি মেলি মাৰ্কেটত বিক্ৰী কৰিব, ঠিক আছে। তো যেতিয়া মাৰ্কেটত বিক্ৰী কৰিব, যেতিয়া ছিজন আহিব, তেতিয়া সেইটো টাইমত মানে চবেই তেতিয়া সেইটো বস্তুবিলাক কি হয়, উভৈনদী হয় অলপ হৈ যায়, মানে তেতিয়া আৰু বস্তুটোৰ প্ৰাইচটো কি হৈ যায়, অলপ কমি যায়, ঠিক আছে। তো ঢেৰ যেতিয়া বস্তুটো উভৈনদী হয়, প্ৰাইচটো অলপ কমি যায়, তো তেতিয়া মানে কি হ'ব, ফাৰ্মাৰ্ছবিলাকে কণ্ট্ৰেক্ট কৰি ৰাখিব প্ৰাইভেট কোম্পানীজবিলাকৰ যে আজিৰ পৰা 6 মাহৰ পাছত আমি কি কৰিম, এই বস্তুটো যিটো প্ৰাইচ 100 টকা, আমি 100 টকাতে বিকিম। সেইটো 6 মাহৰ পিছত বস্তু মানে ডিমাণ্ড মানে ছাপ্লাই বাঢ়ি গৈছে, ডিমাণ্ড কমি গৈছে, সেইবুলি মানে এনেকুৱা নহয় যে মানে বস্তুটোৰ দামটো কমি যাব। নম্বৰ বিলখনত এইটো কথা কোৱা হৈছে, আগতে মানে কি আছিলে, এতিয়া এক্সিষ্টিং যিটো ৰুলছ, মানে আগতে কি মানে বহুত কিছুমান মানে ট্ৰেডাৰ্ছ, বহুত কিছুমান মানে মিডল মেনেও কি কৰে, বহুতবিলাক সামগ্ৰী মানে ষ্টকত ৰাখি থৈ দিয়ে। এতিয়া কম দামত পাইছে ন, ঢেৰ উভৈনদী হৈ আছে সামগ্ৰী, তো তেওঁলোকে কি হয়, ষ্টকত ৰাখি থয়। সেইটো একচুৱেলি ইলিগেল, ঠিক আছে। চৰকাৰে এটা নীতি বনাইছিলে যে তেনেকৈ ইলিগেল এইকাৰণে হয় মানে, কাৰণ তেনেকৈ হ'লে কৃষকসকলৰ লোকচান হয়, কাৰণ তেওঁলোকে সস্তাত পাই পেলানি উভৈনদী হৈ থকাৰ টাইমত বস্তুখিনি পূৰা ষ্টক কৰি ৰাখি দিলে, পাছত কৃষকসকলে যেতিয়া মানে ছিজন আহিব, যেতিয়া বস্তু তেওঁলোকে আকৌ উৎপাদন কৰিব, যেতিয়া বিক্ৰী কৰিব ল'ব, তেতিয়া তেওঁলোকৰ ওচৰত যিহেতু অলৰেডি ষ্টক থাকিব, গতিকে তেওঁলোকে মানে খুব বাৰ্গেনিং কৰে মানে বস্তু, ঠিক আছে। তেওঁলোকে তেতিয়া কৃষকসকলে তেতিয়া তেওঁলোকৰ শস্যখিনি কম দামত বিক্ৰী কৰিবলৈ বাধ্য হয়। গতিকে মানে কি, এই যিখন 3 নম্বৰ বিলখন, চ' সেই বিলখনৰ মতে কি, আগতে একচুৱেলি কি আছিলে মানে, তো সেই যিটো মানে ষ্ট'ৰ কৰি ৰাখি থয় বস্তুবিলাক, তো ষ্ট'ৰ কৰি ৰাখি থয় যিটো, সেইটো ইলিগেল বুলি ধৰা হৈছিলে। আৰু মানে এটা নিয়ম বনাইছিলে, কিছুমান পাৰ্টিকুলাৰ মানে বস্তুবিলাকৰ মানে কি কৰিছিলে মানে, কিছুমান মানে লিমিটেশ্যন দিছিলে যে ইমানটো বস্তুহে মানে ষ্ট'ৰ কৰি ৰাখিব পাৰিব, ঠিক আছে, ইয়াতকৈ বেছি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে, যাতে ফাৰ্মাৰ্ছসকলৰ ভৱিষ্যতে মানে বস্তু নেক্সট তেওঁলোকে উৎপাদন কৰিলে বিকুতে যাতে তেওঁলোকে প্ৰাপ্য ধনটো পায়, ঠিক আছে। কিন্তু এতিয়া যিখন বিল বনাইছে, সেই বিলখনত কি কৈছে, প্ৰাইভেট কোম্পানীজবিলাকৰ তেওঁলোকে মানে নিজৰ ইচ্ছামতে তেওঁলোকে যিমান পাৰে ষ্ট'ৰ কৰি ৰাখিব পাৰে, তো তাত মানে কোনো ধৰণৰ লিমিটেশ্যন নাই, আৰু সেইটো ইলিগেল বুলি ধৰা নহ'ব। তো একচুৱেলি যদি তেনেকুৱা হয়, ঠিক আছে, এতিয়া প্ৰাইভেট কোম্পানীজবিলাকে কি কৰিব, যে কম দামত যেতিয়া বস্তুবিলাক পাব, এখিনিমান ষ্টকত কিনি ৰাখি থৈ দিব, যেতিয়া ফাৰ্মাৰ্ছসকলে ছিজনত বস্তু বিকিবলৈ ট্ৰাই কৰিব। প্ৰথম কথা হৈছে APMC মাৰ্কেটটোতো উঠিবলৈ গৈ আছে, তো তাত কি হ'ব, তেওঁলোকে প্ৰাইভেট কোম্পানীজবিলাকে যেতিয়া ক'ব যে আমাৰ ওচৰত অলৰেডি ইমানখিনি ষ্টকত আছে, গতিকে আমি 100 টকাৰ মানে, ফাৰ্মাৰ্ছসকলে যদি কয় আমি 100 টকা আমাক লাগিব ফচলখিনি, তো সিহঁতি ক'ব অলৰেডি আমাৰ ওচৰত ইমান ষ্টকত আছে, গতিকে আপোনালোকৰ পৰা 100 টকা দি আমি নিকিনো, আপোনালোকে যদি বিকিব বিচাৰিছে 50 টকা দিয়ক, আমাৰ 50 টকাত আমি কিনিম, নহ'লে নিকিনো। তেতিয়া ফাৰ্মাৰ্ছসকলে একো উপায় নাথাকিব, অপশ্যনলেছ থাকিব, চ' গতিকে তেওঁলোকে বিকিবলৈ বাধ্য কৰিব, আৰু যাৰ ফলত তেওঁলোকৰ ছুইচাইডৰ বাহিৰে কি অপশ্যন থাকিব, আৰু তেওঁলোকে যদি ইমান বেছি লছ হ'ব লগা হয় মানে, ঠিক আছে। গতিকে এইবিলাক কিছু কাৰণ আছে, যাৰ ফলত মানে ফাৰ্মাৰ্ছসকলে মানে এই বিলকেইখনক কি কৈছে যে ফাৰ্মাৰ্ছসকলৰ সুবিধাতকৈ বেছি চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে প্ৰাইভেট কোম্পানীজবিলাকক। তো সেইকাৰণে মানে প্ৰাইভেটাইজেশ্যন হোৱাৰ মানে এটা চান্সেছো দেখা পোৱা গৈছে এগ্ৰিকালচাৰেল ছেক্টৰটো। এতিয়া আমি বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীজবিলাকে গ্ৰ'চাৰী মাৰ্কেটত মানে এতিয়া মানে এণ্টাৰিং কৰা দেখিছোঁ। তো লাহে লাহে কি হৈছে, এই বিলকেইখনে মানে সেই কোম্পানীজবিলাকক যথেষ্ট পৰিমাণে হেল্প কৰিব। কি APMC যিটো বৰ্তমান এক্সিষ্টিং ছিষ্টেম, তো তাত বহুতো ল' ফল আছে, তো ৰিফৰ্ম হোৱাৰ যথেষ্ট প্ৰয়োজন আছিলে, ঠিক আছে। তো ফাৰ্মাৰ্ছসকলে জাষ্ট কৈছে যে APMC যিবিলাক বৰ্তমান এক্সিষ্টিং ছিষ্টেম, সেইবিলাকৰ যিবিলাক নতুন সংশোধন হোৱাটো যথেষ্ট প্ৰয়োজন আছিলে। APMC কনচেপ্টটো সম্পূৰ্ণ যদি আঁতৰাই দিয়া হয়, তেতিয়া যথেষ্ট প্ৰব্লেমহে হ'ব একচুৱেলি। তো APMC যিটো ৰিফৰ্ম হোৱা মানে কথা কৈ আছিলে, কিন্তু গভৰ্ণমেণ্টে কি কৰিলে, ৰিমুভ কৰাৰ চেষ্টা কৰিছে, গতিকে সেইটো কাৰণেও প্ৰটেষ্ট হৈ আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি হৈছে, কি মিডলমেনৰ এটা গভৰ্ণমেণ্টে কৈ আছে, যিটো মিডলমেনৰ কনচেপ্ট সেইটো সম্পূৰ্ণৰূপে আঁতৰি যাব, যাৰ কাৰণে ফাৰ্মাৰ আৰু প্ৰাইভেট কোম্পানী ডাইৰেক্ট মানে কানেকশ্যন হ'ব, তেওঁলোকে ডাইৰেক্ট কি কৰিব পাৰিব, নিজৰ সামগ্ৰীবিলাক বিক্ৰী কৰিব পাৰিব, ঠিক আছে। চ' সেইটো কথা বহুত বিশেষকৈ কৈ আছে। কিন্তু ফাৰ্মাৰ্ছসকলে কি কৈ আছে
যে মিডলমেন যিটো কনচেপ্ট সেইটো ক'তো আঁতৰি নাযায়, মিডলমেনটো থাকিবই। কাৰণ এতিয়া কোনোবাই নিজৰ শস্য বিক্ৰী কৰিব গৈছে, ডাইৰেক্ট পাৰ্চনেলি মানে তোমাৰ আপোনাৰ কিবা প্ৰাইভেট কোম্পানী অ'নাৰক গৈ পেলাই ডাইৰেক্টটো মানে কথা পাতিব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে। চ' তেওঁ কিহত থ্ৰুৱেদি যাব, তেওঁ অফক'ৰ্ছ মিডলমেন কাৰোবাৰ থ্ৰুৱেদিয়ে যাব, ঠিক আছে। আৰু যিখিনি চৰকাৰী মিডলমেন আছিলে, APMC যিখিনি মাৰ্কেটৰ মিডলমেন আছিলে, চ' তেওঁলোকে তেতিয়া প্ৰাইভেট কোম্পানীৰ মিডলমেন হিচাপে কাম কৰিব, ঠিক আছে। তো প্ৰাইভেট কোম্পানী মিডলমেন হিচাপে কাম কৰিব, তেতিয়া প্ৰাইভেট কোম্পানীবিলাকে নিজৰ মিডলমেন ৰাখিব আৰু কি কৰিব, ফাৰ্মাৰ্ছবিলাকৰ লগত কণ্টেক্ট কৰাব, তাৰপিছত তেওঁলোকে বস্তু এনেকৈ কিনা বেচা কৰিব। গতিকে মিডলমেনৰ কনচেপ্টটো ক'তো নাযায়, মিডলমেনৰ কনচেপ্টটো থাকিব, এই বিলকেইখনৰ পাছতো থাকিব। প্ৰাইভেট কোম্পানী যেতিয়া সম্পূৰ্ণৰূপে দবদবা থাকিব, তেতিয়া প্ৰাইভেট কোম্পানীৰ হৈ মিডলমেনে কাম কৰিব। এতিয়া বৰ্তমান কি হৈ আছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা কাম কৰি আছে মিডলমেনবিলাকে। চ' সেইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা আছে কি, ফাৰ্মাৰ্ছসকলে প্ৰটেষ্ট কৰাৰ ৰিজনটো এইটো কি, চৰকাৰে কি কৰিছে, এগ্ৰিকালচাৰেল ছেক্টৰটো যিটো আমাৰ ইকনমিৰ আটাইতকৈ এটা ইম্পৰ্টেণ্ট ছেক্টৰ, ঠিক আছে, 40%তকৈ বেছি মানুহ এগ্ৰিকালচাৰৰ লগত নিৰ্ভৰশীল। আৰু চৰকাৰে কি কৰিব লাগিছিলে, এই ছেক্টৰটোক যিটো মানে বৰ্তমান যিখিনি বিল প্ৰস্তুত কৰিছে তাৰ পৰা আমি দেখিব পাইছোঁ যে প্ৰাইভেটাইজেশ্যন হোৱা চান্সেছ বেছি আছে, প্ৰাইভেট কোম্পানীৰ হাতলৈ বেছি অধিকাৰ যোৱা চান্সেছ বেছি আছে। গতিকে সেই কণ্ট্ৰলটো মানে চৰকাৰে নিজৰ হাতত ৰখাটো বেছি প্ৰয়োজন আছিলে ৰাদাৰ দেন প্ৰাইভেট কোম্পানীজবিলাকক দিয়াতকৈ। কাৰণ কি হৈ আছে, চৰকাৰে যিমান এতিয়া ইনভেষ্টমেণ্ট, এতিয়া APMCৰ যিখিনি ল'ফল আছে, বহুতখিনি প্ৰব্লেমছ আছে, বহুতখিনি উল্টা পুল্টা নিয়ম আছে, সেইখিনি শুধৰাৰ প্ৰয়োজন আছিলে। লগতে মিনিমাম ছাপৰ্ট প্ৰাইচৰ যিটো এক্ট, মিনিমাম ছাপৰ্ট প্ৰাইচৰ কাৰণে কৃষকসকলে বহুত বছৰ আগৰ পৰা যুঁজি আছে, কিন্তু প্ৰতিটো বস্তুৰ ওপৰত মিনিমাম ছাপৰ্ট প্ৰাইচৰ যিটো কনচেপ্ট সেইটো দিব পৰা নাই গভৰ্ণমেণ্টে, এক্ট বনাব পৰা নাই। কেইটামান পাৰ্টিকুলাৰ বস্তু যেনে চাউল, ঘেঁহু, এনেকৈ কেইটামান পাৰ্টিকুলাৰ বস্তুৰ প্ৰতি মিনিমাম ছাপৰ্ট প্ৰাইচ আছে, চব শস্যৰ প্ৰতি নাই। গতিকে সেইটো ফাৰ্মাৰ্ছসকলৰ বহুত আগৰ পৰা ডিমাণ্ড হৈ আছে, কিন্তু তেওঁলোকৰ সেই ডিমাণ্ডটো ফুলফিল কৰা হোৱা নাই। আৰু ফাৰ্মাৰ্ছসকলৰ মানে কি, গভৰ্ণমেণ্টে যিটো এগ্ৰিকালচাৰ ছেক্টৰটো সম্পূৰ্ণৰূপে গভৰ্ণমেণ্টৰ নিজৰ ওচৰত ৰখাটো তেওঁলোকে বিচাৰিছিলে। আৰু তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা আশা কৰিছিলে যে এই এগ্ৰিকালচাৰ ছেক্টৰটো গভৰ্ণমেণ্টে যিমান পাৰে নিজৰ ফালৰ পৰা ইনভেষ্টমেণ্ট কৰক, APMC ছেক্টৰছবিলাক আৰু বেছি উন্নত কৰাত চেষ্টা কৰক, যিবিলাক মণ্ডিবিলাক আছে আৰু বেছি ভাল কৰিবলৈ চেষ্টা কৰা হওক, ফেচিলিটিজ আৰু বেছি উন্নত কৰিবলৈ চেষ্টা কৰক। বাহিৰৰ ষ্টেটৰ ফাৰ্মাৰ্ছবিলাকে আগতেওতো প্ৰডাক্ট বিকিছিলে, তেওঁলোকৰ ষ্ট'ৰেজৰ কাৰণেই হওক বা তেওঁলোকে প্ৰডাক্ট ডেলিভাৰীৰ কাৰণেই হওক, তেওঁলোকক গভৰ্ণমেণ্টৰ ফালৰ পৰা হেল্প কৰক। মানে ইন শ্বৰ্ট ক'বলৈ গ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰা এগ্ৰিকালচাৰ ছেক্টৰটো যথেষ্ট পৰিমাণে ইনভেষ্ট যাতে চৰকাৰে কৰে, সেইটোৰ বস্তুৰ ওপৰত তেওঁলোকে যথেষ্ট বেছি আশাবাদী আছিলে। কিন্তু বৰ্তমান গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে, এগ্ৰিকালচাৰ ছেক্টৰটো প্ৰাইভেট কোম্পানীজবিলাকৰ হাতত মানে গতাই দিব বিচৰাৰ নিচিনাই হৈছে। আৰু গতিকে সেইটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈছে, যাৰ কাৰণে যথেষ্ট বৰ্তমান প্ৰতিবাদ চলি আছে। গতিকে আমি ভিডিঅ'টোৰ জৰিয়তে হয়তো ইমানটো বুজিব পাৰিলোঁ যে বিলছকেইখন কি হয় আৰু ফাৰ্মাৰ্ছসকলে কিয় প্ৰটেষ্ট কৰি আছে। আপোনালোকেও যদি ভিডিঅ'টোৰ মোৰ কথাখিনি যদি সন্মত হয়, আপোনালোকে যদি বুজি পালে, তেতিয়া নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ সকলোৰে সৈতে শ্বেয়াৰ দিলে আহিছোঁ তেতিয়াহ'লে।